মুছলপুৰ থানাত এটা কেছ ৰুজু হৈছে 102/24। সেই কেছটোত মেইন একিউজ আছিলে মাইনাও ব্ৰহ্ম বুলি মুছলপুৰৰ। তেওঁৰ সহযোগী আছিল দীপাংকৰ ভট্টাচাৰ্যী। তেওঁ ICICI বেংকৰ মুছলপুৰ শাখাৰ ডেপুটি ব্ৰাঞ্চ মেনেজাৰ হিচাপে কৰ্মৰত আছিলে। প্ৰায় 6 মাহমান আগতে তেওঁ চাকৰিৰ পৰা নিজে তেওঁ ৰিজাইন দিছিলে। এই কেলেংকাৰী যিটো হৈছে, আমাৰ এতিয়ালৈকে যিখিনি এজাহাৰ আহিছে, আমাৰ এতিয়া 18খন এজাহাৰ আমি পাইছোঁ। সেই এজাহাৰৰ ভিত্তিত আমি কেছ ৰুজু কৰিছোঁ, তদন্ত আমাৰ আগবাঢ়িছে। আৰু আপোনালোকে গম পাইছে যে ইতিমধ্যে মাইনাও ব্ৰহ্ম, দীপাংকৰ ভট্টাচাৰ্যী আৰু লগতে আৰু তেওঁলোকৰ দুজন সহযোগী সুমিত বৰ্মন, তেওঁ মুছলপুৰৰ, আৰু জ্যোতিষ্মান শৰ্মা, তেওঁ হ'ল কলাইগাঁও। এই 4জনকে আটক কৰা হৈছে আৰু বৰ্তমান তেওঁলোক আমাৰ পুলিচ ৰিমাণ্ডত আছে। তদন্ত আমাৰ আগবাঢ়িছে। আমি যিখিনি আমাৰ এজাহাৰ পৰিছে এতিয়ালৈকে 18খন এজাহাৰ আমি পাইছোঁ। সেই 18খন এজাহাৰত আমি দেখিছোঁ যে প্ৰায় 1,97,00,000 টকাৰ তেওঁলোকৰ অভিযোগ আছে বিভিন্নজনৰ পৰা। তাতে 1,04,00,000 টকা চেকযোগে আদান প্ৰদান হৈছিলে আৰু 93 লাখ টকা কেছত হৈছিলে। আৰু যিহেতু এটা গোটেই বস্তুটো এটা বিত্তীয় কেলেংকাৰী, গতিকে আমি ইনকাম টেক্সৰো সহযোগ আমি তেওঁলোকৰ পৰা সহায় বিচাৰিছোঁ আৰু তেওঁলোকক যোগাযোগ কৰিছোঁ আৰু তেওঁলোকৰ পৰা সহযোগ কৰি আছে আৰু তদন্ত সঠিক দিশে গৈ আছে। আমি কেছটো এটা সুন্দৰভাৱে তদন্ত কৰিছোঁ যাতে পিছত কোনো তেওঁলোকে কোৰ্টত কোনো সুৰুঙা নাথাকে আৰু তেওঁলোকৰ যিটো পানিছমেণ্ট যিটো তেওঁলোকে পাব লাগে যাতে তেওঁলোকে পাব। যি 4গৰাকী ইতিমধ্যে এৰেষ্ট হৈছে, তাৰ ভিতৰত আচলতে মাষ্টাৰমাইণ্ড কোন এই কেলেংকাৰী? চাওক, এই বস্তুটো আচলতে চাব গ'লে কোন মানে তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি দেখা যায় যে তেওঁলোকে মানুহক প্ৰথমতে ট্ৰেপত পেলাই লয় যে আমাক টকা দিয়ক, আমি আপোনালোকক মান্থলি 4% হওক 5% হওক সেনেকৈ সুদ দিম। আৰু এইটো সঁচা অৰ্থত ক'ব গ'লে প্ৰথমতেই মানুহে জাজ কৰিব লাগে যে এনেকুৱা এটা কোনো এনেকুৱা ব্যৱস্থা নাই। গতিকে তেওঁলোকে টকাখিনি আচলতে তেওঁলোকৰ মূল উদ্দেশ্যটো তেওঁ ঠগাৰ, মানে মানুহখিনি ঠগি পেলাই কেনেকৈ টকাটো আত্মসাৎ কৰিব পাৰোঁ, সহজ সৰল মানুহখিনি তেওঁলোকে টাৰ্গেট কৰে আৰু কৰি পেলাই টকাটো তেওঁলোকে উঠাই পেলাই সেই টকাটো তেওঁলোকে বিভিন্ন নিজৰ তেওঁলোকৰ যিখিনি আমি দেখিছোঁ বহুতখিনি আমি প্ৰপাৰ্টি আমি চিজ কৰিছোঁ। এতিয়া যিটো প্ৰচিডিঅ'ৰ আছে, প্ৰচিডিঅ'ৰ মতেৰে তেওঁলোকৰ যিখিনি প্ৰপাৰ্টি আমি চিজ কৰিছোঁ, যিবিলাক একাউণ্ট আছিলে একাউণ্ট আমি ফ্ৰিজ কৰিছোঁ আৰু প্ৰায় 1,42,00,000 টকা তেওঁৰ একাউণ্টত টকা আছিলে বিভিন্নজনৰ তেওঁলোকৰ মিলি পেলাই। গতিকে সেই টকাখিনি অলৰেডি ফ্ৰিজ হৈছে আৰু তেওঁলোকৰ দামী দামী গাড়ী কিছুমান আছিলে সেইবিলাকো ফ্ৰিজ কৰা হৈছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ তদন্ত সঠিক দিশে গৈ আছে আৰু আমি এটা সুন্দৰভাৱে যাতে কেছটো কোৰ্টত আমি প্লেচ কৰিব পাৰোঁ। এই যিখিনি ধন তেওঁলোকে সংগ্ৰহ কৰিছিল ক'ত এনেকৈ ইনভেষ্ট কৰিছিল বুলি আপোনালোকে তথ্য লাভ কৰিছে? নাই, আমি যদি দেখিছোঁ যে তেওঁলোকৰ বেছিভাগ হয়তো প্ৰপাৰ্টি কিনাতেই তেওঁলোকে মই দেখিছোঁ। গতিকে সেইটো ওলাব তদন্তত। এতিয়াও আমাৰ আজি এজাহাৰখন আমি যোৱা 8 তাৰিখে পাইছোঁ, আজি 9 দিন হ'ল। গতিকে তদন্তত কিছু সময় লাগিব। গতিকে সেইবিলাক দিশ আমি চাম। গতিকে সেইবিলাক দিশ আমি সময়ত আমি ওলাম। আচলতে ছাৰ, দীপাংকৰ ভট্টই মাইনাও ব্ৰহ্মক ব্যৱহাৰ কৰিছিল। নাই, এতিয়া যিটো দেখা যায় মানুহৰ এটা তেওঁলোকৰ উদ্দেশ্যটো একেটাই, মানুহক ঠগা। গতিকে মই এপিল কৰিম যাতে এনেকুৱা প্ৰলোভনত আমাৰ কোনো মানুহ নপৰে। এটা দুষ্ট চক্ৰ সদায় থাকে, এনেকুৱা এটা সমাজখনক নষ্ট কৰিবলৈ তেওঁলোকে সদায় লাগি থাকে, বিভিন্ন বুদ্ধি তেওঁলোকে নিজৰ মনত খেলায়। গতিকে এইবিলাক যাতে তেওঁলোকৰ ট্ৰেপত মানুহবিলাক নপৰে সেইটো মই সদায় এপিল কৰিম।